ৰাস্তাৰ কাষেৰে বৈ গৈছে এখন কপিলী নদী। চাৰিওফালে সেউজীয়া সেউজীয়া আকাশখন নীলা, এটা সুন্দৰ মনোমোহা পৰিৱেশৰ মাজেৰে মই বৈঠালাংছু গৈ আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এনেধৰণৰ সুন্দৰ সুন্দৰ পৰিৱেশ আপোনালোকক দেখাই যাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেধৰণৰ এটা সেউজীয়া পৰিৱেশৰ মাজেৰে যেতিয়া যাত্ৰা কৰি থকা যায় তেতিয়া মনটো বহুত ভাল লাগে, নহয়নে? আপোনালোকৰ কেনে লাগে জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগে। এতিয়া এখন আমি দলং পালোঁ। এই দলংখন আছে কপিলী নদীৰ ওপৰত, আৰু এই দলংখন পাৰ হৈ পাম আমি টুমট্ৰেং। দলংখন বহুত সৰু হয়, ঠেক হয়, দুখন গাড়ী একেলগে পাৰ হ'ব নোৱাৰে। আৰু এই নদীখনৰ ভিউটো চাওক, আকাশখনো নীলা হৈ আছে, এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে, নহয়নে? আৰু এই গাড়ীখনৰ পাছফালে ঘড়ী লগাই দিছে নেকি? দলংখন পাৰ হৈ আহি পালোঁ এইখন টুমট্ৰেং পাৰ্ক। এতিয়া সময় নাই, নোসোমাওঁ বাৰু, কেতিয়াবা আহি সোমাম আৰু আপোনালোককো দেখাম। চাৰিওফালে সেউজীয়া সেউজীয়া এটা সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছোঁ, আৰু আপোনালোকো আহি থাকক মোৰ লগে লগে, আৰু আপোনালোকক দেখাই যাম এনেধৰণৰ সুন্দৰ সুন্দৰ পৰিৱেশ। এই ভিউটো চাওক, ৰাস্তাৰ দুয়ো কাষে শাৰী শাৰীকৈ গছ, আৰু ৰাস্তাৰ কাষতে এটা জান আছে, জানটোত মানুহে বৰশী বাই আছে। দেখি খুব ভাল লাগিছে, এটা মনোমোহা সুন্দৰ পৰিৱেশ। আৰু এতিয়া আমি পালোহি, এইফালে আছে এখন ডনবস্ক ইংলিছ স্কুল। আকাশৰ ফালে চাওক, বহুত ধুনীয়া লাগিছে, নহয়নে? আৰু এইফালে আছে সোণালী ধাননি পথাৰ, আৰু দূৰত সেইখন পাহাৰ। আমি সেই পাহাৰৰ ফালেই গৈ আছোঁ এতিয়া। আৰু চাৰিওফালে সেউজীয়া সোণালী ধাননি পথাৰ, আৰু আকাশখন চাওক, সঁচাকৈ বহুত ধুনীয়া লাগিছে, নহয়নে? আৰু এই সোণালী সেউজীয়া ধাননি পথাৰৰ মাজেৰে গৈ আছোঁ আমি বৈঠালাংছু। এতিয়া আমি পাহাৰ পালোহি, আৰু এই পাহাৰত দেখা পাইছে ডাঙৰ ডাঙৰ শিল, আৰু সেউজীয়া সেউজীয়া, সঁচাকৈ বহুত ভাল লাগিছে। আৰু এতিয়া আমি পাহাৰৰ কাষেদি গৈ আছোঁ, আৰু আজি আকাশখন সঁচাই বহুত ভাল লাগিছে। আৰু এই সেউজীয়া ধাননি পথাৰ, আৰু কাষত আছে পাহাৰ, সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকে কেতিয়াবা হোজাইৰ পৰা এইফালে বৈঠালাংছু আহিব, সঁচাকৈ বহুত ভাল লাগে। আৰু এনেকুৱা এটা দৃশ্য কি ক'ম, আপোনালোকে আহিলে নিজে গম পাব। এতিয়া আমি লাহে লাহে পাহাৰৰ ওপৰলৈ উঠি আছোঁ, আৰু ইয়াৰ ভিউটো, যিমানে পাহাৰৰ ওপৰত গৈ আছোঁ, সঁচাকৈ ভিউটো বহুত ভাল লাগিছে। আৰু এনেকুৱা যেন অনুভৱ হৈছে মই শ্বিলঙৰ ফালে আহি আছোঁ। সঁচাকৈ হোজাইত যিসকলে আছে তেওঁলোকে যদি শ্বিলং যোৱা ফিলিংছটো ল'ব বিচাৰে ওচৰতে, তেতিয়াহ'লে বৈঠালাংছু ফালে আহক। আৰু এই পাহাৰত উঠাৰ লগে লগে আপোনাৰ মনটো যে এনেকুৱা লাগিব মই শ্বিলঙত গৈ আছোঁ। সঁচাকৈ ইয়াৰ ভিউটো সঁচাই বহুত ভাল লাগিছে। আৰু অলপ পাহাৰৰ ওপৰত যিমানে উঠি গৈ আছোঁ, অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে। আৰু চাৰিওফালে পাহাৰ, সেউজীয়া সেউজীয়া, সঁচাই বহুত ভাল লাগিছে। আপোনালোকে যদি অহা নাই এইটো ছাইডত, এবাৰ আহি চাওক, বিদ্যা কৈছোঁ, আপোনালোকে বহুত ভাল পাব। চাওক চাৰিওফালে সেউজীয়া সেউজীয়া, ৱাও। এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজেৰে যেতিয়া যাত্ৰা কৰি থকা যায়, সঁচাই মনটো বহুত ভাল লাগি যায়। আৰু আপোনালোকক এটা মই বস্তু দেখাম এতিয়া, পাহাৰৰ ওপৰত চাব। এইটো পাহাৰৰ ওপৰত দেখা পাইছেনে? এইটো আমি টঙি ঘৰ বুলি কওঁ। এইটো সাধাৰণতে ইয়াক হাতী ৰখিবৰ কাৰণে এনেকৈ বনায়। ৰাতি হাতী ওলাই চাগে ইয়াত, সেইটো কাৰণে ইয়াত বনাই ৰাখিছে তেনেকৈ। আৰু ইয়াত হাতী ৰখে তেনেকৈ, ওপৰত চাংঘৰ টাইপ বনায়, আৰু আমি ইয়াক টঙি ঘৰ বুলি কওঁ। আৰু এই কাষদি এটা নলা বৈ গৈছে, আপোনালোকক মই দেখাবলৈ নহ'ল। ইয়াত পানীৰ শব্দ, কুলকুলকৈ শব্দ হৈ আছে, শুনি বহুত ভাল লাগিছিল। আৰু এটা দেখাই আছোঁ, এইটো চাওক, গছৰ ওপৰত টঙি ঘৰ। এইটো ৱাও, দুইতলা বনাই ৰাখিছে, বহুত ভাল লাগিছে। এনেকৈ চাংঘৰ এটা বনাইহে থাকিবলৈ মন যায়, বহুত ভাল লাগিব।
চাংঘৰত থকা মজাটোৱে বেলেগ চাগে, সেইটো কাৰণে জুবিন দাও খাৰঘুলিত এটা চাংঘৰ বনাই লৈছে থাকিবৰ কাৰণে। আৰু এই জেগাখিনি 12 মাহে ঠাণ্ডা হৈ থাকে। এতিয়া যিমান ওপৰত উঠি আহিছোঁ সিমানে ঠাণ্ডা ঠাণ্ডা লাগি আহি আছে। আৰু গৰম দিনত এনেকুৱা জেগাত থাকি বহুত ভাল লাগিব। এনেকুৱা এটা চাংঘৰ বনাই ল'ব লাগে ওপৰত আৰু বিন্দাছ। এতিয়া আমি পাহাৰৰ পৰা তললৈ নামি গৈ আছোঁ। পাহাৰ ঠাইবোৰত আহিলে এটাৰ কাৰণে ভাল, পাহাৰৰ ওপৰত উঠোঁতে আপুনি এক্সেলেটাৰ পকাই থাকক আৰু নামি যোৱা টাইমত এনেদৰে চাবিটো অফ কৰি বিন্দাছ গৈ থাকক, তেল বাচি যাব। এবাৰ চাবিটো অন কৰি দেখাই দেচোন। এয়া চাওক। আৰু এতিয়া আমি অফ কৰি গৈ আছোঁ বিন্দাছ। আৰু এই পাহাৰৰ তলৰফালে চাওক, ইয়াৰ ভিউটো সঁচাই পাহাৰৰ ওপৰৰ পৰা যেতিয়া তললৈ চোৱা যায় নহয়, ভিউটো বহুত ভাল লাগে। আৰু আপোনালোকে এইফালে এবাৰ আহিব, সঁচাই কৈছোঁ আপোনালোকৰ বহুত ভাল লাগিব। এই ভিউটো চাওক, কি ধুনীয়া এটা পৰিৱেশ। ফ্ৰেণ্ডছ, পাহাৰৰ ওপৰৰ পৰা যেতিয়া তললৈ চোৱা যায় এই ভিউটো সঁচাই কৈছোঁ মোৰ বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আৰু আমি পাহাৰৰ পৰা এনেকৈ নামি গৈ থাকোঁতে ৰাস্তাৰ কাষত এটা সৰু জুৰি দেখা পালোঁ। পাহাৰৰ পৰা এনেকৈ নামি আহিছে, ৰাস্তাৰ কাষত যদি এনেকুৱা জুৰি দেখা পোৱা যায় বা এনেকুৱা এটা পৰিৱেশ দেখা পোৱা যায়, সঁচাই কৈছোঁ মনটো বহুত ভাল লাগি যায়। আৰু এই পাইপৰ পৰা পানী পৰি আছে চাওক। আৰু এই স্থানীয় মানুহবোৰে এই পানীকে খায়। এই পানীত কোনো ধৰণৰ আইৰণ নাই, বিন্দাছ খাব পাৰে। এতিয়া এই পাহাৰৰ সুন্দৰ পৰিৱেশবোৰ পাৰ হৈ আহি আকৌ ভৈয়াম পালোহি। এয়া চাওক, তামোল বাগান আছে, তামোল বাৰী। আৰু এই তামোল বাৰীবোৰ পাৰ হৈ দেখা পালোঁ এই চাওক পাহাৰৰ তলত আছে এখন বিল টাইপৰ। পৰিৱেশটো সঁচাই বহুত ভাল লাগিছে। আৰু কাষতে আছে ৰাস্তাটো। আৰু এনেকুৱা পৰিৱেশৰ মাজতে যেতিয়া যাত্ৰা কৰি থকা যায়, সঁচাই মা কৈছোঁ মনটো বহুত ভাল লাগে। আৰু এনেকুৱা পৰিৱেশবোৰ পাৰ হৈ আহি পালোহি বৈঠালাংছু। এইফালে আছে বৈঠালাংছু থানাখন, পুলিচ ষ্টেচন। আৰু এইফালে আছে ফিল্ডখন। আৰু ফিল্ডত গৰুবোৰ চৰি আছে আৰু ইয়াত ছাগলী। আৰু এতিয়া আমি আহি পালোহি বৈঠালাংছু তিনিআলি। তিনিআলি নহ'বতো, চাৰিআলি হয়। চিধা গ'লে যাব পাৰে কামপুৰ। আমি এতিয়া সেইফালে নাযাওঁ, আমি লেফ্ট ছাইডত সোমাই দিছোঁ। এইফালে যাব পাৰে হামৰেন। আমি হামৰেনো নাযাওঁ। এই পাহাৰকেইটা দেখিছেনে? এই পাহাৰৰ ওপৰত যাম, একেবাৰে ওপৰত এটা ভিউ পইণ্ট আছে। আৰু সেই ভিউ পইণ্টটোৰ পৰা দেখাম কেনেকুৱা লাগে। আহক, এতিয়া আমি লাহে লাহে পাহাৰৰ ওপৰত উঠি আছোঁ। আৰু এই চাওক না, পৰিৱেশটো সঁচাই বহুত ভাল লাগে। সেউজীয়া সেউজীয়া এটা সুন্দৰ পৰিৱেশ। আৰু এই সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছোঁ আমি এতিয়া সেই ভিউ পইণ্টটোলৈ। পাহাৰৰ ওপৰলৈ উঠিম, একেবাৰে ওপৰত উঠিম। আৰু that's made up, baby, that's made up all that we find. Test the waters, oh, it's hard. I think we're getting close. Racing through the waves, I want to be where nobody knows. Take me, baby, take me to a state of mind that's made up, baby.
এতিয়া আহি পালোঁ আমাৰ মেইন ডেষ্টিনেশ্যন। এতিয়া চাওক এই পাহাৰৰ ওপৰৰ পৰা ভিউটো চাওক, সঁচাই বহুত ভাল লাগিছে। আৰু এই কুঁৱলী পৰি আছে, কুঁৱলীটো আধা অলপ ধোৱা ধোৱা টাইপৰ হৈ আছে। আৰু ইয়াত তলতে আছে বৈঠালাংচুখন, পাহাৰৰ কাষতে থকাৰ বাবে দেখা পোৱা নাযায়। আৰু ভিউটো চাওক, আৰু ইয়াৰ টোপনি ধৰি গৈছে বোলে বাইক চলাই চলাই, কি কথা কয়। ফ্ৰেণ্ডছ, পাহাৰৰ পৰা নামি বৈঠালাংচুত মোৰ এগৰাকী ভণ্টি আছে, তাইক লগ পালোঁ আৰু তাইৰ ঘৰলৈ আহিলোঁ। তাই খুব ধুনীয়াকৈ গান গাব জানে আৰু তাই এটি গান গাব আৰু আপোনালোকেও শুনক আৰু কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ভাৰতী, কি গান গাবা এতিয়া? নমস্কাৰ, জুবিনদাৰ প্ৰীতি সুবাস গানটো গাম বুলি ভাবিছোঁ আৰু। ঠিক আছে, কোৱা। প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু। প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, দুচকু তুলি চৌপাশে চালোঁ ফুলিছে ৰজনী গন্ধা, দুচকু তুলি চৌপাশে চালোঁ ফুলিছে ৰজনী গন্ধা, আকাশতে শাৰদী জোনাক নামিছে অলকানন্দা, আকাশতে শাৰদী জোনাক নামিছে অলকানন্দা, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু। প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, ৰজনীৰে ধাৰ আঁতৰি গ'ল, সুন্দৰৰে ৰঙৰ ফাগুনে জীৱন ৰঙলী হ'ল, আকাশতে শাৰদী জোনাক নামিছে অলকানন্দা, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু। প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। থেংক ইউ, তুমি খুব সুন্দৰকৈ গালা, শুনি বহুত ভাল লাগিল। আৰু আপোনালোকে শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।